এইটো হ'ল এটা বাঁহৰ গাজ। বাঁহৰ গাজটো আমি ভাল ধৰণেৰে চাফা কৰি চকলকৈ কাটি ল'ম এনেধৰণেৰে। আৰু আমি লৈছোঁ পাঁচফোৰণ, পিঁয়াজ আৰু মিঠাতেল আৰু এটা শুকান জলকীয়া। এখন পেন লৈছোঁ। এয়া দাইল, নিমখ, হালধি, পানী। এতিয়া কুকাৰত আমি দাইল প্ৰথমতে পানী দি ল'লোঁ। এইখিনি বইল কৰিবৰ কাৰণে দিম। এনেধৰণেৰে খাই খুব ভাল লাগে, খাই চাবচোন। এতিয়া নিমখ দিছোঁ। হালধি, এইখিনি ভাল ধৰণেৰে মিক্স কৰি ল'ব লাগিব। আৰু ইয়াতে দিম আমি বাঁহৰ গাজ, যিখিনি আমি মিহি মিহিকৈ চকলকৈ কাটি লৈছিলোঁ। এটা কুকাৰত উঠাই দিয়াৰ পাছত এটা চিটি মৰাৰ পাছতে আমি বন্ধ কৰি দিলোঁ। এয়া দাইল ৰেডি। খুব ভাল লাগে, এনেধৰণেৰে খাই চাবচোন।